Hello friends, welcome and welcome back to my YouTube channel. আপোনালোকক মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যেহেতু মই কৈছিলোঁ যে মই 1 তাৰিখে লাইভ আহিম কাৰণ 1 তাৰিখে আমাৰ বাহাতৰ তাত প্ৰগ্ৰামটো নহয় 2 তাৰিখেহে আছিলে বেয়া নাপাবা আৰু এতিয়া মই ওলাইছোঁ কেটেটং মাৰ্ঘেৰিটাত একদম ভিতৰৰ ফালে এডোখৰ ঠাই আছে আৰু তাৰ ভিতৰতে মোৰ বাইদেউ বিয়া সোমাইছে আৰু তাহাঁতৰ ঘৰত আজি মেলা পাতিছে বুদ্ধ মেলা আৰু সেই তাতে মই এতিয়া যাবলৈ ওলাইছোঁ আৰু তাৰে মই অকণ ভিডিঅ' আপোনালোকক দেখাম তাত কি নিয়মনো হৈছে কিহৰ কাৰণে আমি গৈ আছোঁ কেনেকুৱা ধৰণৰ মেলাখন তাত আয়োজন কৰিছে সকলোখিনি আপোনালোকক দেখাম চাই যাওক আমি দুজনী এতিয়া গৈ আছোঁ মাহঁতে আহিব অকণমান দেৰিকৈ কাৰণ মাহঁতৰ মানে অকণমান ভণ্টিৰ কাৰণে দেৰি হৈছে আৰু সেয়ে মাহে তাইত আহিব 2টা বজাত তো আহি পাওঁতে বহুত দেৰি হৈ যাব যাওঁতে সেইটো কাৰণে ৰ'দটো ইমান ওলাইছে নহয় মানে এইবোৰ দেখিছেনে মুচ খাই গৈছেগৈ আৰু এয়া আমাৰ এইজনী ব্যস্ত হৈ আছে আৰু মই এতিয়া খোজকাঢ়ি গৈ আছোঁ সিপাৰলৈকে যাম খোজকাঢ়ি বুঢ়ীদিহিং দি পাৰ হৈ দলংখন আছে দলংখন পাৰ হৈ যাম তাৰপিছত অটত যাম যিহেতু গাড়ী চলাব নাজানো ঘৰত গাড়ী থাকিও এই অৱস্থা আমি এয়া দলঙত উঠিছোঁ এইখন মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিঙৰ ৰেলৱে দলং হয় গৈ আছোঁ দেখিছে এখন আমাৰ বুঢ়ীদিহিঙৰ নদীখন বুঢ়ীদিহিঙৰ এটা খুব ধুনীয়া মন্দিৰ এটা আছে এইটো লোকনাথ মন্দিৰ সেইফালে আছে আমাৰ গাড়ী যোৱা দলংখন আমি আহি বৰমা আৰু বাইদেউক লগ কৰিছোঁ আৰু এতিয়া আমি একেলগে যাম বাইদেউ মেইন ৰোডত আমি এয়া ব্লগ বনাই গৈ আছোঁ এতিয়া বাইদেউহঁতৰ ঘৰত পাম তাত এতিয়া আমি অটত উঠিম আৰু গৈ কেটেটং পাই যাম আপোনালোকক দেখাম চাই যাওক ত' মই এয়া বাইদেউহঁতৰ ঘৰ আহি পালোহি দেখিছে আৰু এতিয়া আপোনালোকক ভিতৰলৈ লৈ যাব লগা আহক প্ৰথম সোমাই গৈ এয়া তেওঁলোকৰ যি মূৰ্তিভাগ এনেকুৱা এখন সজাই থৈছে আৰু তাতে এটা ষ্টেজ বনাই দিছে আৰু সেই কিনাৰে ভান্তেসকল বহিছে প্ৰায় ভান্তে 9জন নিমন্ত্ৰণ কৰি মাতি আনিছে আৰু কাইলৈ আহিব ভান্তে আজি প্ৰায় 9জন আছে সকলো বুদ্ধিষ্ট মন্দিৰৰ পৰা সকলো ঠাইৰ পৰা ভান্তে আহিছে আৰু এওঁলোকে আহিছে হাতত মম ফুল ধূপ আৰু পইচা বান্ধিছে আৰু ঘৰৰ গৃহিণীগৰাকীক হাতে কিবা এটা দি যোৱাৰো নিয়ম আছে এনেকৈ দিছে ইয়াত এই বগা ডাঙৰ মূৰ্তিটো আৰু গল্ডেন আৰু হোৱাইট থকা মূৰ্তিটো আমাৰ বাইদেউ আৰু ভিনদৌয়ে এইটোৱে দান কৰিছে মন্দিৰত মানে এইটো উৎসৰ্গা কৰিব সিহঁতে আৰু ইয়াত সকলোৱে এনেকৈ ফুল দিছে ইয়াত এনেকৈ কিবা পইচা বান্ধে এইটো তেওঁলোকৰ কিবা নিয়ম চাগৈ দেই এইটো কি হয় মানিটি আৰু এইটো লৈ এতিয়া প্ৰচেছন কৰিব আৰু এই আসনখন ল'ব আৰু সকলো লৈ এতিয়া প্ৰচেছন কৰিব মানে প্ৰচেছন কি আমাৰ যেনেকৈ অৱধ ভ্ৰমণ যেতিয়া কৰে যেনেকৈ আমাৰ হেৰিখন গীতাখন লৈ ওপৰত ঘূৰে আৰু এতিয়া তেওঁলোকেও সেই তেনেকৈ কৰিব আচ্ছা আমাৰ বায়ে এতিয়া ড্ৰেছটো কোনটো ড্ৰেছক কি বুলি কয় মানে বায়ে জনাব এই মেখেলাখনক কি বুলি কয় এইটো হাইলং বোলে আৰু এখন চুম্বাত আৰু এখন পাপাই আচ্ছা এয়া মোৰ বাইদেউক আপোনাৰ এবাৰ সম্পূৰ্ণ দেখাই দিছোঁ তাইক আৰু সেইটো চোলা বগাটো কেনেকুৱা লাগিছে মোৰ ড্ৰেছটো আৰু বাইদেউহঁতৰ চিংফ ড্ৰেছটো কেনেকুৱা লাগিছে জনাব কৈছে আপোনালোকে জনাব দেই খোৱাত ব্যস্ত এজনী আমাৰ সৌদেহা খাই আছে সৌদেহা খাইছা অঁ খাইছে তাই খাইছে এয়াও বাইদেউ ডাঙৰ বাইদেউৰ পৰা চিংফ ড্ৰেছত আহিছে খুলিছে দিয়ক বইল দিয়ক ভ্ৰমণ কৰিলে মানে যেনেকৈ সনীয়া কাপোৰ পাৰি দিয়ে ইয়াত তেওঁলোকেও প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰমুখত এনেকৈ বগা কাপোৰ পাৰি দিয়ে আৰু এই আসনখন ইয়াৰ ওপৰত দি পাৰৰ পৰাই লৈ যায়
ইয়াত আপোনালোকে এটা কথা মন কৰিছেনে, ইয়াত এই আসনখন যোনে কান্ধত ভাৰ লৈছে তেওঁলোকৰ মানে এটা কাৰণ আছে। সকলোৱে অলপ অলপ ল'বলৈ চেষ্টা কৰিছে, কাৰণ আসনখন যোনে কান্ধত ভাৰ লয় সেইখন ল'লে হেনো কাৰোবাৰ যদি বেমাৰ আজাৰ আছে সকলো বেমাৰ আজাৰ দূৰ হয়। সেই তাৰ কাৰণে সকলোৱে অকণ অকণ ল'বলৈ চেষ্টা কৰিছে। ময়ো অকণমান ল'লোঁ কান্ধত। এতিয়া বাইদেউ আৰু মই মিলি এয়া তেওঁলোকৰ লগতে এনেকৈ হাত চাপৰি মাৰি মাৰি তেওঁলোকেতো নাচি গৈছে। মই প্ৰথমে এয়া হাত চাপৰি মাৰি মাৰি এনেকৈ বাৰ লগত ফূৰ্তি কৰি গৈ আছোঁ। বায়ে নাচি গৈ আছে আৰু বাৰ লগ দিছোঁ মই অকণমান। খুব ভাল লাগিলে। আমি ঘূৰি আহোঁতে আন্ধাৰে হ'ল। এয়া দেখিছেনে, এইখনক কয় দাংখন। আৰু এখন এয়া ভিনদেউহঁতি আহি আহি ঘৰ সোমাইছেহি। এয়া দেখিছে, এয়া ভিনদেউ। এয়া ঘৰত আহি পাই ভিনদেউৰ এনেকৈ পইচা আকৌ ওপৰলৈ ছটিয়াই দিছে আৰু সকলোৱে সেই পইচা ল'বলৈ চেষ্টা কৰিছে। এয়া দেখিছেনে, ঠেলা হেঁচা সকলোৰে মাজত ফূৰ্তি কৰিলোঁ। ভালো লাগিলে। নিয়মবোৰ বৰ তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ নহয় জানো, আৰু বেলেগ কিছুমান নিয়ম দেখিব পালে ভালো লাগে। ইয়াত এনেকৈ ফুল সজাই আছে আৰু তাত সেৱা কৰিব লাগিব যে, তেতিয়া এই ফুলখিনি দিব তাৰমানে। আৰু ইয়াৰ বিভিন্ন সকলোবোৰ সামগ্ৰী যোনে যোনে যি আনিছে, ধূপ, মম, বিস্কুট আৰু আৰু এনেকুৱা অথনি দেখাইছিলোঁ আপোনালোকক। অথনিতে এখন দেখাইছিলোঁ আৰু এইখনৰ নাম হৈছে কল্পতৰু। অসমীয়াত কল্পতৰু বুলি কয়, সিংহ ভাষাটো নামটো বেলেগ আছে। সকলোৱে এনেকৈ পইচা বান্ধে। আৰু এতিয়া তেওঁলোকে এয়া গানৰ দ্বাৰা সকলোকে মাতিছে। যেনেকৈ আমাৰ বিয়া হ'লে মূৰ তেলৰ দিনাখন ঘৰৰ পৰিয়ালবিলাকক গানৰ দ্বাৰা যেনেকৈ মাতি মৰ্টন আৰু তামোল পাণ টোপোলা লয়, আৰু ঠিক তেনেদৰেই অকণমান নিয়ম একেই দেখিলোঁ। মানে তেওঁলোকে মাতিছে এজন এজনকৈ আৰু তেওঁলোকৰ পৰা অৰিহণা লৈছে। ভিনদেউৱে শৰাই দি সেৱা কৰিলে তেওঁলোকক। তাৰপিছতো পৰিয়ালৰ সকলো মানুহকে মাতি আছে আৰু এনেকৈ অৰিহণা লৈছে। আৰু ময়ো তেওঁলোকৰ সিংহ ডান্সটো অকণমান নাচিবলৈ চেষ্টা কৰিছিলোঁ। চাব, মই দেখাম। মই ইয়াৰ পিছতে ওলামেই। নাচি আছোঁ এইজনী, মই দেখিছেনে। মই পূৰা মানে নচাত ব্যস্ত হৈ গ'লোঁ তেওঁলোকৰ লগত। অকণমান ফূৰ্তি কৰিলোঁ, হাঁহি ধেমালি কৰি ভাল লাগে আৰু সেইবাবে সকলোৰে লগত মিলি পৰোঁ।
এইখিনি এতিয়া মই চিম্পুল ড্ৰেছটো আপোনালোকক দেখাইছোঁ বাৰ লগত এটা ভিডিঅ' বনাইছিলোঁ তাই গোটেই ভিডিঅ'টোৱে মোৰ বেয়া কৰি দিলে দেখিছেনে আৰু ড্ৰেছটোত মোক কেনেকুৱা লাগিছে নিশ্চয় জনাব দেই ফ্ৰেণ্ডছ মই এয়া ঘৰ আহি পালোহি বাহঁতৰ ঘৰৰ পৰা ইমানেই মানে আজি ক'লো নাই ভাগৰ লাগি গৈছে কাৰণ তাত আজি বহুত নাচিলোঁ আপোনালোকে চাগে দেখিলেই আৰু ফূৰ্তি কৰিলোঁ দেই তাত বহুত ফূৰ্তি কৰিলোঁ তেওঁলোকৰ নিয়মবিলাকো চালোঁ খুব ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাব চিংফৰ অকণমান মেলাৰ কেনেকৈনো তাত কৰিছিলে আৰু কি কি নিয়ম হৈছিলে মই তাকে দেখালোঁ আৰু আপোনালোকে যদি মোক এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব লগতে মই চিংফৰ ড্ৰেছত কেনেকৈ মানে সাজিছিলোঁ আৰু সেইটো চাই আপোনালোকে কেনেকুৱা পালে কেনেকুৱা লাগিছিলে নিশ্চয় জনাব নাপাহৰিব তো আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই গুড নাইট